জুবিন গাৰ্গৰ ন্যায় বিচাৰি সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ মোমবাতিৰ সমদল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি সদৌ অসম ছাত্ৰ সন্থা আসুৰ আহ্বানত সদৌ অসম দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত মংগলদৈত মোমবাতি সমদল অনুষ্ঠিত হয়। এই সমদলত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু সচেতন নাগৰিকে অংশগ্ৰহণ কৰে। তেওঁলোকে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত ক্ষীপ্ৰ তদন্তৰ দাবী জনায়। সন্থাটোৱে দাবী জনায় জুবিন গাৰ্গৰ অকাল মৃত্যু সন্দেহজনক। তদন্তত ধীৰতা দৃষ্টিগোচৰ হৈছে। দুখীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি নিশ্চিত কৰক। প্ৰতিবাদকাৰীসকলে জুবিন গাৰ্গক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু অৰ্থনৈতিক অপৰাধ সন্দৰ্ভতো যথাযথ তদন্তৰ দাবী উত্থাপন কৰে। সন্থাটোৱে ঘোষণা কৰে যে যদি শীঘ্ৰেই তদন্ত সম্পূৰ্ণ নহয় তেন্তে আগন্তুক দিনত বৃহৎ গণ আন্দোলনৰ ঘোষণা কৰিব। আজি নোহোৱা হোৱা 8 দিন হৈ গ'ল। এই 8 দিনে কিন্তু ডাবল ইঞ্জিন চৰকাৰে অসম চৰকাৰে হিমন্ত বিশ্ব চৰকাৰে এতিয়ালৈকে কোনো মূল অভিযুক্তকেইজন যাৰ গাফিলতিৰ কাৰণে যাৰ তেওঁলোকৰ নিজস্ব চিন্তাৰ নিজস্ব সা সম্পত্তি গঢ়াৰ কাৰণে যাক ব্যৱহাৰ কৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে সেই মূল অভিযুক্তকেইজন এতিয়ালৈকে কিন্তু তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ বা এৰেষ্ট কৰিবলৈ সক্ষম হোৱা নাই। অসমত থকা স্বত্তেও সিদ্ধাৰ্থ শৰ্মাক এতিয়ালৈকে এৰেষ্ট কৰা নাই, শ্যাম কানু মহন্তক এৰেষ্ট কৰা নাই। কিহৰ কাৰণে এৰেষ্ট কৰা নাই? আমি সন্দেহ কৰিছোঁ, ৰাইজে সন্দেহ কৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত ঘনিষ্ঠ কাৰণে তেওঁলোকক এৰেষ্ট কৰা নাই নেকি। আৰু দ্বিতীয়টো দাবী আমি এটা তুলিছোঁ যে সিদ্ধাৰ্থ শৰ্মাই যেতিয়ালৈকে জুবিন গাৰ্গৰ গান অসমীয়া মানুহে শুনি থাকিব তেতিয়াহ'লে তেখেতে ইনকাম কৰি থাকিব, তেখেতে সা সম্পত্তি কৰি থাকিব। চৰকাৰে অনতিপলমে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি সিদ্ধাৰ্থ শৰ্মাক সেইসমূহ অৰ্থনৈতিক সেই দুৰ্নীতিৰ পৰা তেওঁ আঁতৰাব লাগে আৰু তেখেতক এৰেষ্ট কৰি চৰম শাস্তি দিব লাগে। নহ'লে আমাৰ প্ৰাণৰ শিল্পী যিয়ে অসমীয়া মানুহৰ দুখে সুখে সকলো ক্ষেত্ৰতে আমাৰ অসমীয়া মানুহৰ লগত আছিল, অসমীয়া মানুহৰ হৈ মাত দিছিল, জাতি হৈ মাত দিছিল, সেই মানুহগৰাকীয়ে কিন্তু ন্যায় নাপালে অসমীয়া মানুহ শান্ত হৈ নাথাকে। আৰু এইবাৰ অসমীয়া মানুহৰ আৱেগ ধান খেৰৰ জুইৰ লগত মানুহ বেলেগে তুলনা কৰে। এইবাৰ কিন্তু ধান খেৰৰ জুই নহয়, এইবাৰ কিন্তু জুই বেয়াকৈ লাগিছে। আৰু এই জুইহে যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ধ্বংস কৰি নিদিয়ে তাক লৈ হিমন্ত বিশ্ব চৰকাৰে সিদ্ধান্ত অতি সোনকালে গ্ৰহণ কৰক। আমি ছাত্ৰ সন্থাই আজি দাবী জনাইছোঁ। আজি মম শিখা আমি সমদল উলিয়াইছোঁ। এই সমদলে আমি তেখেতক সোঁৱৰাই দিব বিচাৰিছোঁ। আমি শিল্পীগৰাকী আত্মাৰ সদ্গতিও কামনা কৰিছোঁ। কিন্তু যদি ইয়াৰ পাছতো তেওঁলোকে একো সিদ্ধান্ত গ্ৰহণ নকৰে কিন্তু আন্দোলন জংগী হ'ব, সকলো ৰাইজক লগত লৈ আন্দোলন হ'ব আৰু তাৰ প্ৰত্যুত্তৰ কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ডাবল ইঞ্জিন চৰকাৰে কিন্তু আমাক দিব লাগিব। কিন্তু আজি সমগ্ৰ অসমজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত এনেধৰণে মম শিখা সমদল হৈছে আৰু এই মম শিখা সমদলৰ পৰা অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীলৈকে আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা অসম চৰকাৰলৈকে আমি আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুটো কেতিয়া সহজ মৃত্যু নহয়, প্ৰাকৃতিক মৃত্যু নহয়। গতিকে মৃত্যুৰ লগত যিসকলে হেতালি খেলিলে বা তেখেতৰ মৃত্যুক ৰুধিব পৰা এটা ব্যৱস্থা আছিলে, কিন্তু তেওঁৰ লগত যিসকল আছিলে সেইসকলে তেওঁক যিধৰণে মৃত্যুৰ পৰা বচাব পাৰিব লাগিছিল তাত ব্যৰ্থ হৈছে। আৰু ইয়াত এটা অভিযোগ উত্থাপন হৈছে ৰাজহুৱাভাৱে আৰু আমাৰো ইয়াত সন্দেহ আছে। গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে তৎকালীনভাৱে যাতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক আশ্বস্ত কৰিব পাৰে আৰু প্ৰাণৰ শিল্পীগৰাকীক যাতে ন্যায় দিব পাৰে, তাৰ কাৰণে এই প্ৰতিবাদস্থলীৰ পৰা মংগলবাসী ৰাইজেও সেই দাবীকে অসম চৰকাৰলৈকে আহ্বান জনাইছে। চিপাঝাৰৰ পৰা অমৰজ্যোতি নাথ, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।